বৰ্তমান অসমৰ গাঁও সমস্যা একফালে কৰৰ বোজা, আগফালে বানপানী, হাহাকাৰ। গুৱাহাটীত কি মই এইকেইদিন ক'ব নোৱাৰোঁ। যোৱাকালি মই নগাঁও টাউনৰ ঘৰত আছিলোঁ, 58 বাৰ কাৰেণ্ট গৈছে, 58 বাৰ। গৰম। গাঁৱত গ'লোঁ ৰাতি, জগদ্ধাত্ৰী পূজা পাতিছিল টি গাৰ্ডেন এৰিয়াত, 5 ঘণ্টা 6 ঘণ্টা কাৰেণ্ট নাই। এইখিনি কথা আমাৰ এটা দায়িত্ব আছে কাৰণে কৈছোঁ। 58 বাৰ মাজতে 58 গোটেই আপোনাৰ আমাৰ বহৰমপুৰ, আপুনি ৰিপৰ্টাৰক ফোন কৰিলে হ'ল। মই 5 ঘণ্টা কৈছোঁহে, 12 ঘণ্টাই নহয়। আপুনি ভাবিছোঁ মই ক'লে পিছত মই কিবা 5 ঘণ্টা নহয়, আধা গোটেই দিনটোৱে নাথাকে, নহ'লে গোটেই ৰাতিটোতো 12 ঘণ্টা হয়, ৰাতিটোৱে নাথাকে। 58 বাৰ নহয় টাউন, নগাঁও টাউন, গাঁৱৰ কথা কোৱা নাই, নগাঁও টাউনত 58 বাৰ। ডাঙৰ নিউজ, ডাঙৰ নিউজখন আগতে দিছোঁ, দায়িত্ব হ'ব পাৰে। 58 বাৰ নগাঁও চহৰৰ বিমলা বৰা পথ কাৰেণ্ট। নিৰ্বাচনৰ সময় ডাঙৰ কংগ্ৰেছে কাৰেণ্ট দিব পৰা নাই, আমাক দিয়ক 24 ঘণ্টা কাৰেণ্ট। 24 ঘণ্টাতো 24 বাৰ কাৰেণ্ট যোৱাটো আপোনাৰ নিয়ম ঘটনা নাই। ধন্যবাদ। গণনাত চৰকাৰে কিবা কিবি ইফালে ক'ব পাৰে।